গাইজ আজি মই গৈছোঁ স্কুলত পৰীক্ষা বহি চাবলৈ। তেল ডিপুত এতিয়া মই পালোহি। এতিয়া মই তেল ডিপু তেল ভৰাম। এই চাওঁ এতিয়া তেল ডিপু পাইছোহি। তাৰপিছত আমি স্কুল যাম। আমি তেল ভৰাই কেনে গৈছোঁ স্কুললৈ ৰিজাল্ট চাবলৈ। মই এতিয়া স্কুল পালোহি। এতিয়া আমি স্কুলত সোমাইছোঁ ৰিজাল্ট চাবলৈ বুলি। বৰ্তমান এতিয়া মই স্কুলত কপি চেক কৰি আছোঁ। মোৰ পৰীক্ষা বহুত ধুনীয়া হৈছে। এতিয়া আমি স্কুলৰ পৰা কপি চেক কৰি ওলাই আহিলোঁ। স্কুলৰ পৰা ওলাই আহি এখন দোকানত সোমালোঁ কিবা খাম বুলি। স্কুলৰ পৰা ঘৰলৈ গৈ আছোঁ। এয়া চাওক আমি এতিয়া বাণীপুৰ ষ্টেচন পালোহি। ইয়াত চাওক ইমান গাড়ী ট্ৰেইন আছে, মানে এইটো ষ্টেচন হয়। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। চাওক ৰাস্তাটো এখন ইমান ডাঙৰ ডাঙৰ JCB গৈ আছে চাওক। আৰু এতিয়া আমি ঘৰত গৈ কিনে মই ভৰি হাত ধুম আৰু মই চাওমিন লৈ আনিছিলোঁ, মানে স্কুলত ভোক লাগিছিলে একদম ঘৰত খাবলৈ আনিছিলোঁ। সদায় স্কুললৈ এইটো ৰাস্তাই অহা যোৱা কৰোঁ। এইটো চাওক আমাৰ স্কুলৰ ষ্টেচন ট্ৰেইন ষ্টেচন বাণীপুৰ ষ্টেচন আমাৰ স্কুলত। মই মানে সদায় এইফালে মানে আহোঁ। চাওক মানে এতিয়া মই ঘৰত গৈ আছোঁ। এতিয়া মই স্কুলৰ পৰা আহি ঘৰ পালোহি। তো গাইজ এতিয়া মই স্কুলৰ পৰা আহি ভৰি হাত ধুই মানে মই এতিয়া চাওমিন আনিছিলোঁ। মই চাওমিন খাইছোঁ। স্কুল যাওঁতে মই ভালকৈ ভাত নেখালোঁ, ভোক লাগিছিলে মোৰ। মই চাওমিন কিনিছিলোঁ, চিকেন চাওমিন, তাতে নেখালোঁ। এতিয়া ঘৰত নেখালোঁ। স্কুলৰ পৰা আহি কেনে মই এতিয়া ভৰি হাত ধুই এইটো খাইছোঁ। এয়া চাওক মই চিকেন চাওমিন আছিলে। এয়া চিকেন বহুত মজা। আপোনালোকে লাইক কৰি দিব।